নমস্কাৰ, মই পল্লৱী। আপোনালোক সকলোকে পোনপ্ৰথমে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে এটা কথা ক'ব বিচাৰিছোঁ। বিহু বুলি ক'লে আমাৰ মনলৈ এটা বস্তুৰ কথা খুবেই মনত পৰে। সেইটো হৈছে ঢেঁকী। ঢেঁকীৰ গুমগুমনি। যান্ত্ৰিকতাৰ পয়োভৰত আমাৰ এইবোৰ বস্তু হেৰাই গৈছে। যে অসমীয়া হিচাপে এইবিধ সম্পদ জীয়াই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। আপোনালোকে হয়তো ভাবিছে মই আজি ক'ৰবাত গাঁৱত আহিছোঁ, কিন্তু এইখন গাঁও নহয়, এইখন মহানগৰতে আছোঁ মই। মহানগৰত আজি মই আপোনালোকৰ কাৰণে বিচাৰি ওলাইছোঁ ঢেঁকী। মই আজি আপোনালোকক অলপ ঢেঁকীৰ বিষয়ে ক'ব ওলাইছোঁ। মানে ঢেঁকীৰ কোনটো অংশ কি বুলি কয় আপোনালোকে হয়তো বহুতেই নাজানে। মই ভাবিছোঁ আজি অলপমান চিনাকি কৰাই দিওঁ। এইটো হৈছে এইখিনি শেষৰ অংশখিনিক কয় ফিছা আৰু এইখিনিক কয় কতৰা আৰু এই মাজৰ যোনটো অংশ সেইটোক কয় খালমাৰি। গতিকে আপোনালোকে দেখা পাইছে এইখন এখন পীৰা আৰু ঢেঁকীশালত পীৰাখন বহুতে মানে অত্যন্ত প্ৰয়োজনীয় মানে সামগ্ৰী বুলি ক'ব পাৰি। এইখন হৈছে পীৰা, এইখনত বহি ল'ব লাগিব এনেকৈ, ঠিক আছে। তো এইটোক কয় থোৰা, এইখিনিক কয় থোৰা আৰু ইয়াৰে ভিতৰত যোনখিনি আছে সেইখিনি গোল আৰু এইটো গাড়ী খালি বুলি কয় এইখিনিক, যোনখিনি পকাৰে বনোৱা হৈছে। আৰু এই ভিতৰত এই যোনটো অংশ দেখা পাইছে সেইটোক কয় শুৱলি, এইখিনি কয় শুৱলি। আৰু ঘৰত যদি কোনো নাই আপোনালোকেতো অকলেই পিঠাগুড়িখিনি খুন্দিব লাগিব। গতিকে সেই পিঠাগুড়িটো খুন্দিবৰ কাৰণে এইডালৰ সহায় লোৱা হয়, ঠিক আছে। এইডালক কোৱা হয় বহনি মাৰি। এনেকৈ মানে পিঠাগুড়িখিনি এনেকৈ আগুৱাই দিয়ে, এনেকৈ 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 আগুৱাই দিয়ে। আৰু আপোনালোকে হয়তো এনেকুৱা দেখা পাব ওপৰত ৰছী এডাল ধৰি কেনে মানে ঢেঁকীটো দিয়া হয় আৰু এডালক কয় সতিনী জৰী। এডালক কয় সতিনী জৰী বুলি। মই বাৰু ঢুকি পোৱা নাই, নহ'লে দেখালোঁ হয় এনেকৈ। গতিকে মই আজি অলপমান চেষ্টা কৰিলোঁ এই যান্ত্ৰিকতাৰ মাজতো মানে এই সম্পদবিধ দেখাবৰ কাৰণে। আৰু এইবিধ সম্পদ গুৱাহাটীৰ এই যান্ত্ৰিকতাৰ মাজতে আছে। মই গতিকে দেখালোঁ আপোনালোকক। মই যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। আৰু অৱশেষত মই আপোনালোক সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।